নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই গৈ আছোঁ নিজৰ গাঁৱলৈ, য'ত আজি আমাৰ ওচৰতে ঘৰৰ ওচৰতে এখন আশ্ৰমত শ্ৰী শ্ৰী সন্ত আশ্ৰম, তাত মাঘী পূৰ্ণিমা উপলক্ষে উদযাপন কৰা হৈছে এখন সভা। চ' তাতে গৈ আছোঁ, আপোনালোককো দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু সেই যে কৃষ্ণচূড়া গছডাল দেখিছে আপোনালোকে, আমিয়ে ৰুইছিলোঁ লগৰবোৰৰ লগত। আৰু দেখিলে ভাল লাগে যে এইবোৰ এতিয়া বহুত ডাঙৰ হৈ গৈছে, কেইদিনৰ পিছত ফুলিব। আৰু ইয়াত মই আহি পালোঁ আমাৰ শ্ৰী শ্ৰী সন্ত আশ্ৰমলৈ। আৰু আহিয়ে দেখা পালোঁ ইয়াত ভিতৰত উৎসৱমুখৰ পৰিৱেশ, আইসকলে ইয়াত নাম কীৰ্তন কৰি আছে। আৰু বাহিৰত দেখা পাইছোঁ আমাৰ ভক্তসকলে ইয়াত ক্ষীৰৰ ব্যৱস্থা কৰিছে, ক্ষীৰ ৰান্ধি আছে আৰু লগতে খিচিৰিও ৰান্ধি আছে। বলক তালৈকে দেখাওঁ আপোনালোকক। ইয়াত ভোগ ৰান্ধি আছে আৰু লগতে দেখা পাইছোঁ যে ভিতৰত খিচিৰিৰ ব্যৱস্থা কৰি আছে। তো ইহঁতৰ লগত কথা পাতোঁ। আমাৰ হৈ আছে না? কিমান থালি হ'ব? 5 থালি হৈ গৈছে। আচ্ছা, আৰু লগতে বিলাহী টক আৰু কি আছে? বিলাহী টক আৰু নাই সেয়ে। কেনে মামা, গৰম কেনে? ভালেই। খিচাৰিটো হৈ আছে ধুনীয়া বঢ়িয়া। 5 থালি খাব লাগিব আজি। ভাল না খবৰ? ভাল, বৰ্তমান ভাল, সুস্থ, বেমাৰ আজাৰ নাই না? একো নাই, ভালে আছা? আইসকলৰ নাম, মামাহঁতৰ নাম দল দিয়ে। পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী সন্ত আশ্ৰম কুমৰীয়াত আমি সকলোৱে একত্ৰিত হওঁ। আমাৰ গাঁৱৰ ৰাইজে এনেকৈ সকলোৱে একত্ৰিত হয় আৰু একতা সাম্প্ৰদায়িক একতা বজাই ৰাখি এই বছৰটোত আমি এটা দিন এনেকৈ সকলোৱে একত্ৰিত হওঁ। তো আমাৰ মাজত আমাৰ জ্যেষ্ঠসকল আছে, মই আপোনালোকৰ পৰা জানিব বিচাৰিম ইয়াৰ বিষয়ে। আপুনি কৈ দিব। আজি এই মাঘী পূৰ্ণিমা তিথিটো আমি যিমান দিনে ঠাকুৰৰ চৰণাচিত্ত হৈছিলোঁ সিমান দিনৰ পৰাই ইয়াতে আমি আহি আছোঁ আৰু এই অনুষ্ঠান চলি আছে আনন্দ হিচাপে। কেতিয়াবা আৰু ইয়াতকৈও আনন্দ হয়, আজিও আনন্দ হৈছে, কিন্তু ইয়াতকৈও বহুত আনন্দ হয় কেতিয়াবা। এইটো কৰি আমি ভক্তসকলে ইয়াত আনন্দিত হওঁ। আৰু সেইকাৰণে আমি প্ৰতি বছৰে কি কৰোঁ, সকলোৱে মিলি জুলি এই উৎসৱটো পালন কৰোঁ। মোৰ আমাৰ কাকা আছে, কাকা জয়গুৰু। ভাল খবৰ? স্বাস্থ্য পাতি ভালে আছে? স্বাস্থ্য পাতি ভালে আছে? তথাপিও মানে ঠাকুৰৰ উৎসৱ বুলি আজি ইয়াত আহিছে, হয়নে? ভাল লাগিছে চবে আহি, হয়নে? প্ৰত্যেক বছৰে হয়, ইয়াতকৈ কম বেছি পৰিমাণে আমি হেৰি পাওঁ, বেয়া হোৱা খাই ইয়াত অন্যবাৰ ইয়াৰ আগতে বহুত দূৰৰ পৰা ভক্ত আহিছে আৰু তেওঁলোকে ভাষণো দিছে। এই বিষয়ে আমি অলপ জানো, এই আশ্ৰমৰ বিষয়ে বহু
চলি হেৰিত কিছুমান ভক্তই গেটত আমি দেখা পাইছোঁ 1933 চনতে এইখন স্থাপিত কৰা হৈছিল। আমাৰ গাঁৱত আছিল আগতে ইয়াতে কিছুমান ভক্তই আহি ইয়াত মাটি দান কৰিলা। ইয়াত মাটি দান কৰি তেওঁলোকে নিজা এটা আশ্ৰম বান্ধা। সেই মাটি দান কৰাৰ বিষয়ে তাতে আছে নেকি? গেটত দেখা পাইছোঁ বহুতে মই মনত নাই। সেয়ে এনেকৈ দেখা পাই আছোঁ, শুনি আছোঁ। আমি এনেকৈ সৰু হাতী ঘৰত পাতি এতিয়া বৰ্তমান চলি আছে। কিদৰে চাকৰি এতিয়া ভালে যদি কঢ়িয়াই আনে হেৰি মোৰ এটা প্ৰশ্ন আছিল, তাৰমানে কি মইতো মোৰ নিজৰ আটাক দেখা নাপালোঁ। তাৰমানে কি হয় আটাৰ বিষয়ে দুআষাৰ কৈছোঁ, কাৰণ আশ্ৰমৰ লগত জড়িত আছিল বুলি শুনো। আছিল গোটেই বয়সীয়াবিলাক আগতে ইয়াতে আহিছিল। প্ৰত্যেক একাদশী গৈছিল আগতে দিনত কিছুদিন হ'ল ৰাতি চলি আছে। মই আগবাঢ়িছোঁ এটা জয়গুৰু, ভাল খবৰ। নাম কীৰ্তন কৰি ভালে লাগিল মনবিলাক আনন্দিত পালোঁ। হয়, ভগৱানৰ নাম কীৰ্তন কৰিতো ভালেই লাগে মনবিলাকো। আমি নুবুজাবিলাকেও ভাল লাগিছে আজি অনুষ্ঠানটিত আহি কিনে। জেঠা আপোনাৰ পৰা জয়গুৰু। জয়গুৰু জয়গুৰু জয়গুৰু। এই আশ্ৰমখন 1933 চনত স্থাপন হৈছিল। হয় হয়। এইখন আশ্ৰম আছিল আমাৰ গাঁৱত। আমাৰ গাঁৱৰ পৰা আমাৰ ভক্তসকল বহুত কষ্টৰ মাজতে গৈছিল। তেতিয়া গোটেই ভাবিল আমাৰ গাঁৱৰ ভক্তসকলক কল বোলে এখন কুমিৰাত কিয় আশ্ৰম নাপাতা। তেতিয়া তেওঁলোকে চিন্তা কৰে, আমাৰ এৰে মানুহখিনিয়ে চিন্তা কৰে নদী নালা পাৰ হৈ যাব লাগে। তেতিয়া ভাবিল যে মাটিখিনি প্ৰত্যেকে 2-1 বিঘা কৰি দিয়া হ'ল, দান কৰিলে। এইখিনি মাটি দান কৰা মাটি 1933 চনত যেতিয়া স্থাপন হ'ল, তেতিয়া ভক্তসকলে এটা ঘৰটো মানাৰ পিছত সকলোৱে আলোচনা কৰিলে এটা পূৰ্ণিমা ৰাখিব লাগে। আমি মাঘী পূৰ্ণিমাটো উত্তম বুলি ভাবি এই মাঘী পূৰ্ণিমাটো স্থাপন কৰিলোঁ। আচল উদ্দেশ্য হ'ল সেইটো। আৰু ভূমিদান কৰা আমাৰ ভক্তসকলৰ নাম আছে ইয়াত, তেওঁলোকক আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আৰু তেওঁলোকৰ পৰাই চলি আছে এই মাঘী পূৰ্ণিমাৰ সিদিনা দিনৰ পৰাই 1933 চনত। যেনে 1947 চনত 9 বছৰ পিছত আমাৰ শতবাৰ্ষিকী আহিব। 1947 চনত ভাৰত স্বাধীন হৈছিল। তেতিয়া মহাত্মা গান্ধীৰ, জৱাহৰলাল নেহৰুৰ কথাবিলাক মনত পৰে। ঠিক তেনেকৈ আমাৰ 1933 চনত যি স্থাপিত হৈছিল এই ভক্তসকললৈকে আমাৰ মনত পৰে। যিসকলে দান দিছিল, আজি এই মাটিৰ দাম 50 টকা 1 বিঘা মাটি। নিজৰ ল'ৰা ছোৱালী চিন্তা নকৰি তেওঁলোকে মাটি দান কৰিছিল। আজি এই মাটিৰ দাম কিমান হ'ব চব সকলোৱে বুজি পাইছে, নহয় জানো? কিন্তু ঠাকুৰকে এটা একান্ত ভাবি ঠাকুৰে আমাৰ সেইকাৰণে মাটি দি আমি আশ্ৰমখন মানি ইয়াতে কাউৰীয়া বিহু, ডাঙাবাবাজী বুলি এই আশ্ৰমৰ ভাঙা চিঙাত আমি দেখা পাইছোঁ। বুজিছে? সেই দিনৰ পৰাই মাঘী পূৰ্ণিমাটো চলি আছে আৰু চলি থাকিব। আৰু ইয়াত মাঘী পূৰ্ণিমাৰ বাহিৰে আৰু আন কি উৎসৱ পালন কৰা হয়? ইয়াতে জুলুক পূৰ্ণিমা, কৃষ্ণ উৎসৱ, জন্মাষ্টম, কৃষ্ণ জন্মাষ্টমী, তাৰপিছত আমতি চোৱা বুলি যে এটা অম্বুবাচী, 25 মাহ আৰু মাঘী 1 তাৰিখ দৌল উৎসৱো পালন কৰা হয়। দৌল উৎসৱ পালন কৰা হয়। মাঘী ইয়াত দৌল উৎসৱ যিহেতু ওচৰতে পালন কৰা হয়, তাৰ পৰা গোসাঁই ফুৰালে ইয়াত চাগে দৌল উৎসৱটো হৈছে কি গোসাঁই ফুৰাটো আহিলে আমি ইয়াত ৰাখোঁ। গোসাঁইৰ আশীৰ্বাদ আমি গ্ৰহণ কৰোঁ ইয়াতে। এইখিনিয়ে ন? ঠিক আছে দিয়ক জয়গুৰু। আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকৰ লগত বাৰ্তালাপ। দিয়ক পিছত আকৌ লগ পাম। জয়গুৰু। আজি মাঘী পূৰ্ণিমা উৎসৱটো পালন কৰক, তারপরে আর একাধিক পালনটো উৎসৱ কৰক, তারপরে আমার বহাগর 1 তারিখ, মাঘৰ 1 তারিখ সকল ভক্ত মিলি আমি উৎসৱবিলাক পালন কৰোঁ। প্ৰত্যেক হেৰিতে একাদশীতে ইয়াতে দুজনেই আছিল হয়নে? আমাৰ আপু আমাৰ
ল'ৰাবোৰৰ লগত মিলি দুজনে আশ্ৰমখন চাফ চিকুণ হেৰি সাৰা পোছা এইবিলাক কৰা আছিল হয় না ক'ব গ'লে সিটো বয়স ডেকা কাল আছিল নেকি ডেকা কালত দেৰি কৰিছিলোঁ হয় না বৰ্তমান কোমল ভাজ লাগিল তথাপিতো আহি আছোঁ হয় না অঁ ভাল লাগছে না আহি অঁ কে তই ভাল না খবৰ মা খিচাৰি খাই কেনে লাগিল কি কি আছে বহিছে ধুনীয়াকে ভাগ কৰি ৰাখি